এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। এইচএছ ৰিজাল্ট কেতিয়া দিব? আজি ডিম্পু বৰুৱাই হাগতে ছাগলৰ লদা ওলাই। আজি মহন্তৰ বাপেকে ভট্টৰ মাকক পলাই নিলে। আজি বেলখৰত পেটৰ বিষ উঠি হোৱা বেকলে এটাৰ মৃত্যু। আজি নলবাৰীৰ প্ৰেমদা হোটেলত এগৰাকী বিধৱা তিৰিৰ মস্ত বিয়া। মেক মেকাই এই ৰাতি ৰাতি কৰ কি বাতৰি দি আছে নাচাই কিয়া? সাংবাদিক কেইটাৰো কাম বন নহৈছে, যি পাই টাকা দা কৈছে। বাদ দি এতিয়া ঘুমে থাকে ভাল, পুৱা সোনকাল উঠিব লাগিব। तड़प तड़प के इस दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए, हाँ लुट गए हम तेरी मोहब्बत में। মেক চকলাই বহুদিন মাংস খাব পাৰা নাই। সদায় সদায় দালি দি ভাত খাই আছো এইকেইদিন। দালি দি ভাত খাওঁতে খাওঁতে উক্কি আহিছে মোৰ। এই মিঠুনে নিজেতো আকৌ নাখয়ে তিৰি চলিব নোখৈ এই চিপৰাটোই। হাও এইটো দাউৰি দাউৰি কোনে আহি আছে? ভট্টো আনবা দিওঁ মই, হয় না নহয় বাহি? হাও কি ভট্টো ক'ত যা? মই ঘৰৰ পৰা দাইৰবা ওলাইছিলোঁ ৰ। আজিকালি মই দাউৰি নাছো আৰ্মিত চাকৰিৰ কাৰণে। হাও কিনো কয়? আৰ্মিত চাকৰিৰ কাৰণে দাউৰি আছা নেকি আজিকালি? মই গমেই নাপাওঁ এলা। আজিকালি মই দাউৰি থাকোঁ ৰ দিনে ৰাতিয়ে। এই খেলা বাদ দেচোন, এই কলা ধোৱাটো কিনছা? মানে কি হ'ল, মই দাউৰি আছোঁ ৰাস্তাতে এটা মাছৰ বেপাৰীক লাগাল পালোৱে। সেই মাছৰ বেপাৰীটোত তাৰ পৰাই অলপ শিঙি মাছ কিনিলোঁ ৰ। কি কৈছা? শিঙি মাছ কিনছা? বম বম শিঙি, বেয়া সোৱাদ হ'ব কিন্তু। এটা কাম কৰা ভাল, এটাৰ পৰাই বুদ্ধি কৰি শিঙি এটা লৈ যাওঁ নেকি মই? অলপ তেল মাৰো এক। এই ভট্টো তোক এটা মই ভাল দিয়া দাও, মোৰ লগত চলি বুলি। তই এতিয়া ঘৰত যাবা নাংগে দে, শিঙি মাছখিনি ময়ে থৈ আহিম দে তোৰ ঘৰত। আৰু তই দাউৰিবা আহিছা দাউৰি থাক, নিজৰ কামটো লছ কিয় কৰা? হয় নেকি? তেতিয়াহ'লে শিঙি মাছখিনি তয়ে লৈ যাতে, আৰু মাইক কবি মোৰ অলপ আজি আহাতে দেৰি হ'ব বুলি। হ'ব খেলা তই কিয় টেনশ্যন লৈছা? লওঁতে এখনি তই যাই তা মই দিম যা। এই মহন্তক চিনিব নাই তই? কি দবা কিয় এনেকে বহি আছা? মাৰ্বল চাৰ্বল নেখলা নাকি আজি? মই মাৰ্বল খেলবাই লক্ষি আছো, তই নোন আগদিনো নেখলায়ে। খেলবি ৰয়ে মাৰ্বল মেক মেকাই। সেইটো কোন চলিয়ে দাউৰি দাউৰি যে আহি আছে? ভট্টো আনবাও দো। কি নিপল কি কৰি আছা তাতে? আছো ৰ এনাই বহি। তই ক'ত যা? মই দাউৰিবা যাওঁ ৰ। আজিকালি মই দাউৰি থাকোঁ না আৰ্মিত চাকৰিৰ কাৰণে, দেৰি হ'ল আজি। কি তই আৰ্মিত চাকৰিৰ কাৰণে দাউৰি আছা? তই পাবি নেকি আৰ্মিত চাকৰি? তোক এনেই কেঞ্চেল কৰি দিব। তোক ফাৰ্ষ্ট দাঁতকেইটা চাই কিনে কেঞ্চেল কৰি দিব, যিহে ফাফৰেক দাঁত সেইকেইটা। বাল তোৱাৰ লগত কথা কয়ে ভুল, ঠাট্টা কৰোং থাকা ন? যাওঁ মই ইয়াৰ পাই। আৰ্মিত চাকৰি কৰিবলৈ সি। খুৰী মই ৰবা খুৰী, ৰবা যাই আছো। মই দক খুৰী। মানে ভট্টই শিঙি মাছ অলপ কিনছিলে, সেইখিনি মোৰ হাতত দি খেদিছে। মানে সি দাঁড়িবা গেল না, ঘৰক অহা সময়ে নহয় বোলে, সেইকাৰণে মোৰ হাতত সি দি পঠালাক। ময়ো কথাটো আজিহে গম পালো। নাই খুৰী টেনশ্যন ল'বা নাংগে, সি চাকৰি আৰামত পাব। চলিটো ভাল তোৰ, একদম গুণৰ চলি। মইনো আৰু মিছাই কিয় কম, সঁচাই কৈছো। আৰু বোলে ভট্টই আজি হোটেলত ভাত খাই আহিব, ঘৰত ভাত ৰান্ধিব হাক দিছে খুৰী। নাংগে খুৰী, আপুনি মোৰ কাৰণে ইমান কষ্ট কিয় কৰিব লাগে? হ'ব দিয়ক নাংগে। কিবাকে মিলাক দেচোন। বাপ্পাও বহুত খালো দক, বহুত খালো। মস্ত হত হৈছে কিন্তু আঞ্জাখান খুৰী, মস্ত হত হৈছে। খুৰী মাক কচম কৈছো, এনা আঞ্জা জীৱনত মই খায়ে বনাইছিলো। কম তেল মাৰা নাই কিন্তু। ভট্টো আহিবাৰ টাইম হৈছে আৰু জয়ে ভালৰ বাই। খুৰী ময়ো যাওঁ দক আৰু, মানে ঘৰত অলপ মোৰ কাম আছে, দেৰি হ'ল মোৰ। হ'ব দক, কিয় নাহিমে মই, এতিয়া যাওঁ দক মই। মায়ে ভাত দি ভোক লাগছি মোৰ। হোটেলত ভাত খাই আৰ কথা তোক কোনে ক'লাক? কি
হাও মই এলা তাৰ আগত কৈয়ে নাই সি তোক মিছা কথা কৈছে এলা হা কিনো হয় ঐ এতিয়া ভাত আছে না নাই মোক লেগিন এটা আগত ভাত থাকে তোক লাগিন সব শেষ মহান তই সব খাই শেষ করছি মই এতিয়া কি খামতে এই পুৱাৰে অলপ আলু খানা ভাত আছিল হে আবা লাগিব তই যা বঢ়িয়া ধুনি মই দি আছো চালা মহন্ত তোক মই চাই ল'ম মই এনা শিঙি মাছখিনি তই গোটেই খাই পেলছা মই এতিয়া আলু খানাই দি ভাত খাব লাগিব